गाइस पूरा अंधार तला तो माइ ललो এতিয়া আমি সব पूरा अंधार এতিয়া प्राय पूरा 3টা মান বাজিল গাইস पूरा সব মানে শুই আছে पूरा एकदम पूरा নিৰিবিলি আৰু এতিয়া আমি গৈ আছো মানে গুৱাহাটী ৰেলৱে ষ্টেচন মই আৰু মিন্টু ভাই আপোনাক দেখুৱা আছো ষ্টেচন গৈ এতিয়া ব্লক ষ্টেচনলৈকে যাওঁ উবেৰ এখন মাতিছো তো গৈ থাকো ব্লক তো আমাৰ গাড়ী আহি আছে উবেৰ तो गाइस आई पाई गलो गुवाहाटी रेलवे स्टेशन तो आमार ट्रेनखन आइसे रंगिया सागे शायद रंगिया पाइसे तो এতিয়া ब्लक प्लेटफर्म ले जाओ तो गाइस फाइनली माने आमार गाड़ी आई আছে आमार कांचनजंगा एक्सप्रेस এইটো লাইট দেখা পারে আই আছে এটা আৰু মিন্টু ভাই আর এক্সাইটেড तो गाइस अलग पोहर हब धरिसे माने चाওক पूरा अलग पोहर हब धरिसे और এতিয়া प्राय 5:35 हल माने 5:35 और ट्रेन आसिल माने 3:50 राति किन्तु बहुत समय लेट हो गल तो এইখনে আমাৰ ट्रेन तो এতিয়া বলক पूरा अलग पोहर हब धरिसे तो আগলৈ চাই থাকক तो गाइस ইয়াতে ওপৰত উঠি ললো पूरा সিটৰ ওপৰত শুই ললো আৰু এফালে আছে মিন্টু ভাই প্ৰভু तो गाइस एनेকৈ মানে পৰল আৰু এটো হল জাগিৰি ষ্টেচন तो गाइस या सब पूरा পাহাৰৰ মাজেদি এইফালে এখন পাহাৰ এইফালে মাজেদি ট্ৰেইন যায় আছে মানে গেছে একদম মজা পুরা মজা লাগছে ये टनल वाह तो गाइस ये सब पूरा एकदम पूरा सिलचर ब्यूटी बराक भैली ब्यूटी चाওক अलग बरखुण দি আছে पूरा এইফালে চাওক पूरा মেঘ तो गाइस पूरा ये न्यू हाफलंग ऐसा वेदर सब पूरा एकदम
চাওক তো গাইজ প্ৰায় মানে 12 ঘণ্টা বা প্ৰায় 12 ঘণ্টা অন্তত কিবাকৈ শিলচৰ আহি পালোঁ উঠিছিলোঁ প্ৰায় 5টামান বজাত আৰু এতিয়া 4টা বজাব হৈছে দুপৰীয়া আবেলি হ'ল তো এতিয়া এখন ট্ৰেইনৰ পৰা নামো তো এতিয়া হোটেল এখন বুক কৰিছিলোঁ তো হোটেলখনলৈকে যাওঁ যখন বেছি দূৰত নহয় তো অলপ তো গাইজ মোৰ পিছফালে শিলচৰ ষ্টেচন চাওক এতিয়া হোটেলখনলৈ যাওঁ হোটেল বেছি দূৰ নহয় বাৰু 2.7 কিলোমিটাৰ দেখাই আছে ইয়াৰ পৰা অলপ তো আমাৰ আৰু মেইন কাৰণটো হৈছিল শিলচৰ ইয়াৰ মানে কিবা এটা শিক্ষামূলক ভ্ৰমণ বুলি ক'ব পাৰি শিক্ষামূলক ভ্ৰমণৰ কাৰণে আহিব লগা হ'ল ইয়াৰ মানে তো কেনে লাগিল বহুত ভাল লাগিলে আৰু মানে আপোনালোকে দেখিছে আহোঁতে ভিডিঅ'ত কিমান তাত টোটেল চাগে 20টাৰ ওপৰ হ'ব না মানে টানেলে এটা এৰি এটা আৰু হাফলঙৰ পৰাতো মানে পৰা মানে যিটো নিউ হাফলং ষ্টেচন পালোঁ নিউ হাফলং ষ্টেচনৰ পৰাতো একদম চাবলগীয়া গোটেই পুৰা চাবলগীয়া ঠাই আৰু শিলচৰ তো এতিয়া হোটেল ৰুমলৈ যাই থাকোঁ অলপ ঠাণ্ডাও লাগিছে আৰু বতৰটো চাওক পুৰা মেঘ আমাৰ কামৰূপৰ ফালে বোলে পুৰা একদম ৰ'দ দি আছে মাক ফোন কৰিছিলোঁ তো মায়ে ক'লে কি পুৰা বোলে ৰ'দ দি আছে কিন্তু আমাৰ এইফালে বৰাক পতাকা মানে বৰাক গলি ফালে বোলে চাওক মেঘ তো গাইজ এইটোৱে শিলচৰ ষ্টেচন তো এতিয়া চাওক অটোবিলাক ৰখি আছে তো অটোত হোটেলৰ ৰুমলৈকে যাওঁ তো চাই দিয়ক নেকি তো গাইজ আমি ফাইনেলি আহি পাই গ'লোঁ মানে হোটেলৰ ৰুম আৰু হোটেলখনৰ নাম হ'ল মানে লজ হয় সেৱাক লজ তো এই দুখন বেড আৰু চাওক তো চাই দিয়ক এইফালে ভিতৰত মানে চবখিনি দেখাই আছোঁ এতিয়া অলপ ৰেষ্ট কৰোঁ কাৰণ বহুত দূৰ জাৰ্ণি কৰি আহিছোঁ লাইফত মানে ফাৰ্ষ্ট টাইম আজি ইমান দূৰ জাৰ্ণি কৰিছোঁ তো চাই থাকক তো গাইজ গুড মৰ্ণিং ফ্ৰম শিলচৰ আৰু আজি ছেকেণ্ড ডে মানে কালি আহিছিলোঁ আপোনালোকে গম পাইছে ভিতৰত থাকি আছে কালি এড কৰা নহ'ল আৰু মানে কি হৈছে কালি গাইজ আপোনালোক ভিডিঅ'ত দেখিছে হোজাইৰ পৰা ইয়ালৈকে ৰাতিও বহুত বৰষুণ দিছে মানে একদম শিলচৰ টাউনত পূৰা পানী হৈ গৈছে একদম পূৰা বোকা পানী এনেকুৱা একদম তো সেইকাৰণে এতিয়া যিখিনি আৰু গাইজ মানে এই ভিডিঅ'টো আজি এইখিনিতে সামৰি কৰোঁ আৰু আপোনালোক আৰু এটা শিলচৰৰ পৰা আৰু এটা ভিডিঅ' পাব কাৰণ এতিয়া আমি যাম শ্ৰীকোনা ITI মানে মিণ্টু যে মোৰ লগত যে মিণ্টু তো মিণ্টু ভাইক মানে তাতে কিবা অলপ কাম আছে ITIত সেইকাৰণে আহিছোঁ তাৰমানে মেইনলি তো তাৰে ITIত যাম প্লাছ আপোনালোক শিলচৰ টাউনখন দেখাম কাৰণ গুৱাহাটীতকৈ কোনো গুণে কম নহয় শিলচৰ মানে টাউনখন বহুতেই বেছি ভাল আৰু চব বস্তুৱে আছে আপোনাৰ মনত গুৱাহাটীত যি বস্তু পায় ইয়াতে চব আছে কাৰণ আৰু চুইগি জমেটো এইবিলাকো আছে আৰু বুম এখন বিগ বজাৰ আছে গুৱাহাটীৰ নিচিনাকৈ মানে চব বস্তু আছে আৰু অল এভৰিথিং গোটেই আৰু ভাল লাগে গোটেই বেংগলী মানুহ যিমানখিনি লগ পাইছোঁ গোটেই বেংগলী মানুহ লগ পাইছোঁ তো আৰু মানে বেছি ৰাইড ঘূৰা নহ'ব কাৰণ আজি চাগে ৰাতিকৈ যামেই আমি গুৱাহাটী কাৰণ বহুত কম টাইমৰ কাৰণে আহিছোঁ হঠাৎ গুচি আহিলোঁ ই ক'লে তো সেইকাৰণে এতিয়া যি কি নহওক আজি ভিডিঅ' এইখিনিতে সামৰি কৰোঁ আপোনালোকে মাজত দেখিছিলোঁ হাফলঙত মানে আহিব লাগিব একদিন মানে ইমান ধুনীয়া হাফলংখন দেখিছে কি বেয়া আৰু ইমানকেইটা টানেল বাও আপোনালোকে যোনে যোনে শিলচৰ অহা নাই আহিব বহুত ভাল পাব বহুত ভাল লাগিব তো যি কি নহওক এতিয়া এইটো ভিডিঅ' আজি এইখিনিতে সামৰি কৰোঁ কোনোবা যদি নতুন এই ভিডিঅ'টো চাই আছে মোৰ চেনেলত তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু মানে ভিডিঅ' বহুত দিন দিব পৰা নাছিলোঁ কিবা মানে প্ৰব্লেমত ফচি থাকোঁ তো সেইকাৰণে ভিডিঅ' বনাব টাইমে নাপাওঁ তো যি নহওক আপোনালোকতো পাহৰিব নোৱাৰোঁ কেতিয়াবা যি কি নহওক আপোনাৰ যিমানকেইটা চাই সেইকেইটা মোৰ কাৰণে যথেষ্ট তো যি কি নহওক এইটো ভিডিঅ' দেখাব তো বাই বাই আৰু এটা নেক্সট ব্লগ আছে শিলচৰ টাউনখন অলপমান এক্সপ্ল'ৰ কৰিম যিখিনি পাৰোঁ আৰু সেইখিনি দেখাব পাৰোঁ আৰু অলপ ক'ত যাম তো বাই বাই